क'क्राझार जिल्ला बीजेपी राजखान्थि हान्जाया क'क्राझार सहराव लुफुंजानाय जौगालु खामानिफोरखौ नायगिदिंदों। मख'नो गोनांदि सोलिफु बीजेपी सरकारनि 9 बोसोराव मावनाय जौगालु खामानिफोरखौ जायगा जायगा नायगिदिंनो बिथोन होदों हादरनि गाहाय मन्त्रि नरेन्द्र मोदीआ। बे बिथोन बायदिनो दिनै क'क्राझार जिल्ला बीजेपी राजखान्थि हान्जायाबो क'क्राझार जिल्लानि सिङाव बेसेबां जौगालु खामानिफोरा मावफुंजाखो बेखौ नायगिदिंदों। नायबिजिरनायनि जागायनाय बायदिनो क'क्राझार सहरनि साखाथि फाखाथि थानाय क'क्राझार मेडिकेल कलेज, केन्सार केयार हस्पिटाल, आईटी पार्क, चानमारिनि बड'फा कालचारेल कमप्लेक्स आरो दिमोलगाव थानाय प्लेनेटरियामाव नायगिदिंहैदों। नायगिदिंहैनाय हाबाफारियावनो बीजेपी आसाम प्रदेश एसटी मोर्चानि आफादगिरि शिबनाथ ब्रह्मजों लोगोसे मावफुं सोद्रोमा रेवरेवा नार्जारी, एमसीएलए राजीव ब्रह्म, क'क्राझार जिल्ला बीजेपीनि आफादगिरि राजकुमार ब्रह्म आरो माखासे दैदेनगिरिफ्रा। नमस्कार। গোটেই ভাৰতত মহা জনসম্পৰ্ক অভিযান এটা চলি আছে। এই অভিযানটো হ'ল আমাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীজীৰ 9 বছৰৰ কাৰ্যকাল আৰু আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কাৰ্যকাল 2 বছৰ কাৰ্যকাল। এই 9 বছৰ 2 বছৰ ভাৰতীয় জনতা পাৰ্টি আমাৰ চৰকাৰে উন্নয়নমূলক কাম, ডেভেলপমেণ্টেল কাম আমাৰ ৰাজ্যৰ কাৰণে, আমাৰ গাঁও অঞ্চলৰ কাৰণে কি কাম কৰিছে আমি সেইখন আজি এটা পুৰা টিম, ক'ক্ৰাঝাৰ জিলাৰ টিম লৈ আমি পুৰা ঘূৰিলোঁ। কি ভাল কাম কৰিছে আমি সেই কামবিলাক আমি ৰাইজলৈকে থ্ৰু ছ'চিয়েল মিডিয়া হওক, ইনষ্টাগ্ৰামত, ফেচবুক হওক, আপোনালোকে আজি মিডিয়া পাৰ্চন আহিছে, আপোনাৰ থ্ৰু দি আমি পাব্লিকক জনাব বিচাৰিছোঁ যে বিজেপি কাম কৰিছে 9 years অফ নৰেন্দ্ৰ মোদীৰ গভৰ্ণমেণ্ট আৰু 2 বছৰ আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ গভৰ্ণমেণ্টত। আমি আহি আজি ক'ক্ৰাঝাৰ মেডিকেল কলেজত আমি আহি পালোহি। আমি ক'ক্ৰাঝাৰ প্লেনেটৰিয়াম চালোঁ, আইটি পাৰ্ক চালোঁ, আমাৰ কালচাৰেল চেণ্টাৰ চালোঁ। আমি তো এই গোটেই বস্তুকেইটা আমি আমাৰ কাৰ্যকৰ্তাকো ক'লোঁ যে আমাৰ বিজেপিত বহুত নতুন কাৰ্যকৰ্তা জইন কৰিছে, সিহঁতকো ক'লোঁ যে এই গোটেই বস্তুটো যে ভাৰতীয় জনতা পাৰ্টি চৰকাৰে যে দিছে, ইয়াতে বেলেগ কোনে কৰিছে মেচিন বেলেগ থাকিব পাৰে, কিন্তু মেইন যোনে দিছে হেড সেইটো বিজেপি চৰকাৰে দিছে, সেইটো আমি পাব্লিকলৈকে লৈ যাবৰ কাৰণে এটা প্ৰচেষ্টা আৰু আমি খুব ছাকচেছফুল হৈছোঁ আজি। এইটো আমাৰ মেইন বিষয় আৰু আজি এই মহা গণসম্পৰ্ক অভিযান। আৰু বহুত সমস্যাবোৰ সন্মুখীন আমি আজিহে চালোঁ প্ৰথমভাৱে। তো আমি BTRত আমাৰ UPPLৰ বিজেপি চৰকাৰ চলি আছে, আমি চালোঁ এইটো, আমি সেইটোৰ ওপৰত জনাম মাননীয় মুখ্যমন্ত্ৰীৰ লগত আমি কথা পাতিম। আমি চালোঁ যেতিয়া আমি মাননীয় মুখ্যমন্ত্ৰীত আমাৰ জিলা টীম, আমাৰ জিলা সভাপতি ৰাজকুমাৰ ডাঙৰীয়া আছিল, আমাৰ EM ৰেৰুৱা দাদা আছিল, আমাৰ লগত আছে আমাৰ MCLA ৰাজীৱ ব্ৰহ্ম ডাঙৰীয়া। আমি এই বিষয়টো আমি চালোঁ, প্লেনেটৰিয়ামত চালোঁ, আমি IT পাৰ্কত চালোঁ। আমি নিশ্চয় এইটো মাননীয় মুখ্যমন্ত্ৰীক জনাম আৰু এটা চলিউশ্যন ওলাব। একচুৱেলি এই গোটেই একমাহ যদি এইটো কাম চলি থাকিব, এই একমাহ পিছত আমি 17 জুনত ডাঙৰ এটা মাছ গেডাৰিং কৰি আমি গ্ৰীণফিল্ড কোকৰাঝাৰত মাননীয় আমাৰ ৰাজ্যিক সভাপতি ভৱেশ চৌধুৰী ডাঙৰীয়া থাকিব আৰু মন্ত্ৰীয়ে অসম চৰকাৰৰ মন্ত্ৰী সঞ্জয় কিষাণ ডাঙৰীয়া থাকিব। আমি এটা 50,000ৰ এটা টাৰ্গেট লৈছোঁ। তো সেইটো কাৰণে আমি এটা প্ৰেছ কনফাৰেঞ্চ পাতিম, মাননীয় সঞ্জয় কিষাণ আহিব। আমি 16 তাৰিখ প্ৰেছ কনফাৰেঞ্চ পাতিম। আমি 16 তাৰিখ আপোনালোকক বিতংভাৱে দিম যে কি কৰিম আমি। 2024 এমপি ইলেকশ্যনৰ প্ৰিপাৰেশ্যন নেকি এইটো? চাওক, ভাৰতীয় জনতা পাৰ্টি আমি এটা ডিচিপ্লিন পাৰ্টি হয়। আমি যি কাম কৰোঁ আমাৰ ৰাজ্যিক বা কেন্দ্ৰই আমাক নিৰ্দেশ দিয়ে। আমাক এতিয়া নিৰ্দেশ দিছে ৰাজ্যিক কমিটি যে সংগঠন আমি ষ্ট্ৰং কৰিব লাগিব, সক্ৰিয় কৰিব লাগিব। সেইকাৰণে আমি সংগঠন সক্ৰিয় কৰি আছে। টিকেট নিদিয়া মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ডিচাইড কৰে, আমাৰ ৰাজ্যিক সভাপতি ভৱেশ চৌধুৰী ডাঙৰীয়া ডিচাইড কৰিব এইটো। আজি আমাৰ ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত 9 বছৰীয়া কাৰ্যকাল অতিক্ৰম হোৱাৰ পিছত আমি 9 বছৰীয়া যে চেলিব্ৰেশ্যন কৰিছোঁ, তাৰ লগতে আমি ইয়াত একমাহ যোৱাৰ আমাৰ প্ৰগ্ৰাম আছে আৰু এটা প্ৰগ্ৰাম বিকাশ তৃত্ব, যিবিলাকত বিকাশ হৈছে এইবিলাক আমি চাই পেলাই আমি জনাব লাগিব, তাৰ অৱস্থা বুজিব লাগিব। এই হেতুকে আমি আমাৰ কোকৰাঝাৰ জিলা বিজেপি হিচাপে আমি কৰিছোঁ আৰু আশা কৰিছোঁ আমাৰ যে চৰকাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যি কাম কৰিছে যথেষ্ট অৰিহণা যোগোৱা নিচিনা কাম, বহুত কাম কৰিছে। আগৰ চৰকাৰ পেলাই কি কৰিছে আমি নাজানো, কিন্তু এতিয়া যি চৰকাৰ দেখে চকু লগাকৈ কাম কৰিছে বহুত। অকল এইটোৱেই নহয়, ৰাস্তা ঘাট গোটেইবিলাক কৰি আছে, আপোনালোকে নিশ্চয় দেখি আছে। আমাৰ অসমতো আমাৰ নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আমাৰ মাননীয় চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যি কাম কৰিছে, ডাঙৰ কাম ৰাস্তা ঘাট উঠিবলৈ কৰিবলৈ লৈছে। এইটোকে আমি আজি আমাৰ BTCৰ লগতে আমাৰ সকলো অসম বা ভাৰতবৰ্ষৰ আমাৰ আজিৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ 9 বছৰীয়া কাৰ্যকাল
কি কৰিছে তো আমি পৰ্যালোচনা কৰিছোঁ আৰু চাই পেলাই ক'ত কিবা লেকিংছ থাকিছে নেকি কিবা শ্বৰ্ট ফল্টছ থাকিছে এইবিলাক আমি চাই পেলাই আমি ৰিপৰ্ট কৰি দিম আৰু ইয়াতো আমি বহুত চালোঁ আমাৰ IT পাৰ্ক এইটো চলাব লাগে এতিয়া প্ৰচেছ কৰি আছে এইটো নিশ্চয় হ'ব আৰু কালচাৰেল কমপ্লেক্সটো চলি আছে আৰু প্লেনেটৰিয়ামৰ এটা কেইটামান ডিফেক্ট আছে আমি আজি ৰিপৰ্ট কৰিম ইয়াৰ পৰা লৈ পেলাই আৰু লৈ ল'লোঁ আৰু এই মেডিকেল কলেজটো ইয়াতে কমপ্লিটলি খাছ হ'ব লাগে আৰু যিবিলাক লেকিংছ আছে এইবিলাক পূৰণ কৰিবলৈ আমি চৰকাৰক জনাই দিম আমি এইবিলাক কৰিছোঁ আৰু গতিকে আশা কৰিছোঁ আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই গৰীবৰ কাৰণে ৰাইজৰ কাৰণে যিখিনি কাম কৰিছে নিশ্চয় শুনি ভালকৈ চিন্তা কৰি তেওঁ কৰিছে আৰু তেওঁ যিবিলাক কৰিছে নিশ্চয় ৰাইজে বুজিছে এইটো ৰাইজৰ কাৰণে নিশ্চয় কাৰ্যৰ মানে ফলপ্ৰসূ কাম তেওঁলোকে চবেই বুজি পাইছে গতিকে আমিও পাৰ্টিৰ নিৰ্দেশক্ৰমে আজি এইখিনি কাম কৰিলোঁ এইখিনি প্ৰগ্ৰাম আমি কৰিলোঁ মিডিয়া পাৰ্চনেলি মোৰ নমস্কাৰ আমি আজি কোকৰাঝাৰ জিলা বিজেপিৰ তৰফৰ পৰা বিকাশ তীৰ্থ কাৰ্যক্ৰম লোৱা হৈছে এই কাৰ্যক্ৰমটো আমি ষ্টেটৰ বিজেপিৰ পৰা নিৰ্দেশ দিয়া মৰ্মে মহাসম্পৰ্ক অভিযানত মানে এইটো এটা প্ৰগ্ৰাম আছিলে বিকাশ তীৰ্থ ইয়াতে আমি IT ফৰ কালচাৰেল কমপ্লেক্স প্লেনেটৰিয়াম আৰু মেডিকেল কলেজ আৰু এতিয়া আমি কেঞ্চাৰ ইনষ্টিটিউট মানে চাব যাম আৰু এইটো আমি ছ'চিয়েল মিডিয়াৰ জৰিয়তে যে বিজেপি এই 9 বছৰ কাৰ্যকালত নৰেন্দ্ৰ মোদী এই অঞ্চলত বা তাৰ আগত আমি যেতিয়া নেকি বিজেপি চৰকাৰ আছিল আমি BTC এৰিয়াৰ কাৰণে কি কৰিছে বা কোকৰাঝাৰৰ কাৰণে কি কৰিছে এই বস্তুবিলাক আমি ছ'চিয়েল মিডিয়াত আৰু ৰাইজক জনাবৰ কাৰণে আজি এই কাৰ্যক্ৰমবিলাক লোৱা হৈছে এইটো মানে আমি ইয়াৰ দ্বাৰা আমি জনাব বিচাৰোঁ যে বিজেপি এই 9 বছৰত কিমান ৰাইজৰ কাৰণে ভাল কাম কৰিছে ইয়াকে কৈ মই সামৰিলোঁ ধন্যবাদ GC थाखोआव मुं थिसननो गोनां फरायसाफोरनि थाखाय मोनसे गोनां फोसावथाय क'क्राझार दा रिलेटिभ पाब्लिक स्कुलाव थाखो 10 सिम मुं थिसननाया सोलिगासिनो साइन्स आरो आर्ट्स मोन्नैबो आयदायाव थाखो 10 नि मुं थिसननाया सोलिगासिनो मुं थिसननायजोंनो लोगोसे साइन्स आयदानि फरायसाफोरनो स्कलारशिप टेस्टनि सुबिदा होनाय जागोन बेनि गेजेराव फरायसाफोरखौ टप 3 सायख'नाय जागोन 75% आरो स्कलारशिप टेस्टनि काट अफ मार्क जागोन टपार जानो हानाय फरायसाफोरा 100% स्कलारशिपनि सुबिदा मोननो हागोन टपार फरायसाफोरनो क'क्राझार दा रिलेटिभ पाब्लिक स्कुला 2 बोसोरनि बेसेन नाङाजासे सोलोंथाइ लानो सुबिदा होगोन फैगौ 13 मे खालि फुंनि 10 बाजिनिफ्राय 12 बाजिसिम स्कलारशिपनि टेस्टखौ लानाय जागोन आबुं मिन्थिनो थाखाय 7086401137 नङाब्ला 9435704380 जानबुं अनजिमा आरो relative public school @gmail.com आवबो जगाजग खालामनो हागोन